हाई फ्रेंड्स मैं नयनाई पुनर्बार स्वागतम जानाइछु लाइफ इज ब्यूटीफुल आंटी ब्लगर পৰা मोर थाम्बनेलটো চাই চাগে আপোনালোকে গম পাইছে মই কিহৰ ৰেচিপি লৈ আনিছো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে ভিডিওটো চাব আৰু এনেকুৱা ঠাণ্ডা বতৰত কিবা গৰম গৰম বস্তু খাব মন যায় নহয় জানো সেই কাৰণে আপোনালোকৰ কাৰণে এই ভিডিওটো লৈ আনিছো আপোনালোকে সম্পূৰ্ণভাৱে ভিডিওটো চাব আৰু কমেন্টত জনাব ভিডিওটো চাই কেনেকুৱা লাগিল আৰু মোৰ চেনেলটো যদি নতুন সাবস্ক্ৰাইব কৰিব নাপাৰব লাইক আৰু কমেন্ট কৰিব নাপাৰব আহক এতিয়া ভিডিওটো স্টাৰ্ট কৰো আমি दाइल पकरी बनाबर कारण दाइलটো লাগিবই মই দাইলখিনি ধুই লৈছো তাৰ পিছত অকমান সময় থৈ দিছো যাতে দাইলখিনি ফুলি যাবৰ কাৰণে অলপ সময় পিছত মই গুটেখিনি দাইল পিছি ললো দাইলখিনি পিছা হৈ গল মোৰ গুটে আৰু ইয়াতে মই এড কৰিম সোৱাদ অনুসাৰে নিমখ আৰু অলপমান পিয়াজ দিছো মই ইয়াতে আপোনালোকে বন্ধাকবি দিব পাৰে এড কৰিছো মই বেসন 4 চামুচ মই बेसन दिसु आपनलोके बेसन बेसी निदिब নহলে দাইলৰ সোৱাদটো একদম নাহিব পকৰীখিনি এতিয়া এড কৰিছো সৰু চামুচৰে বেকিং পাউডাৰ সৰু কাপেৰে মই 1 কাপ পানী দি দিছো ইয়াতে আৰু গুটেইখিনি মই ভালদৰে মিক্স কৰি লম মই ইয়াতে এড কৰিছো পিছি থোৱা নহৰু आपनलोके নহৰু দিব পাৰে ইয়াতে সোৱাদৰ কাৰণে মই গেছত কেৰাহীখন গৰম হ'বৰ কাৰণে বহাই দিছো লকে তেল নিজৰ আন্দাজ মতে দি লব তেলখিনি মই গৰম হ'ব দিছো এতিয়া মই এটা এটাকে গুটিখিনি পকৰি দি দিছো আপোনালোকে জুই ফ্লেমটো একদম লো মিডিয়ামত থৈ দিব মই ইয়াতে জলকীয়া এড কৰা নাই আপোনালোকে জলকীয়াও এড কৰি ল'ব পাৰে আমাৰ দাইলেৰে বনোৱা পকৰি ৰেডি হৈ গল মই ডিজাইনৰ কাৰণে মেয়োনিজ দিছো আৰু 2 কিলোমান পদনা পাত দি দিছো আপোনালোকে মোৰ ভিডিওটো যদি চাই ভাল লাগিলে কমেন্ট এটা কৰি দিব আৰু লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ